Hi friends, নতুন এটা ভিডিঅ'লৈ স্বাগতম। এটো Assamtypehouse হয়। এই ঘৰটোৰ প্লেনিং কেনেকৈ কৰা হৈছে, ইয়াৰ নকশা কেনেকৈ কৰা হৈছে, আপোনালোকে ভিডিঅ'টো চাই যাওক। এনেকৈ এখন নকশা বনাই লোৱা হৈছে আৰু এই ঘৰটোৰ মেজাৰমেন্টটো দিয়া গৈছে, বহলটো দিয়া গৈছে 28 ফুট আৰু দীঘলটো দিয়া গৈছে 37 ফুট। আৰু এইটো ফ্ৰন্ট সাইড হয়। ফ্ৰন্ট সাইডত এনেকৈ সাইড চেৰি দিয়া গৈছে। সাইড চেৰি এটো এখন হৈছে বাৰান্দা। বাৰান্দাখনৰ সাইজ দিয়া গৈছে 6x14 আৰু বাৰান্দা এইটো হৈছে ড্ৰয়িং ৰুম। ড্ৰয়িং ৰুমটো দিয়া গৈছে 14x15 আৰু এইটো তিনিটা বেডৰুম আছে। এইটো 14x15 হয় সাইজ আৰু এইটো ৰুমৰ সাইজ হয় 14x15 আৰু এইটো ৰুমৰ সাইজ হয় 20x14 আৰু ইয়াত দৰজা দিয়া গৈছে। টোটেল 4টা ৰুমত দৰজা দিয়া গৈছে 6খন আৰু এইখন সাইডত বাৰান্দা দিয়া গৈছে। এইটো ৰুমৰ বাৰান্দাখনৰ সাইজ দিয়া গৈছে 6x15। বেক সাইডত চেৰি দিয়া গৈছে আৰু ফ্ৰন্ট সাইডত চেৰি দিয়া গৈছে। যেহেতু ফ্ৰন্ট সাইডত আপোনালোকৰ স্পেচটো কম কাৰণে সাইডত বাৰান্দা দিয়া গৈছে আৰু ইয়াত এনেকৈ দৰজা দিয়া গৈছে। বাৰান্দাখনত এইটো ৰুমৰ দৰজা আৰু এইখন বাৰান্দাত আহা এইটো ৰুমৰ দৰজা এখন দিয়া গৈছে আৰু এনেকৈ মাজৰ দৰজা তিনিখন আছে তিনিটা ৰুমত এনেকৈ দিয়া গৈছে। আপোনালোকৰ আৰু এই ঘৰটোত খিৰিকী দিয়া গৈছে। ৰুমত 4 পাল্লা এখন, এইটোত 4 পাল্লা, এই ফ্ৰন্ট সাইডত 4 পাল্লা এখন আৰু এই ভিতৰ সাইডত দিয়া গৈছে 3 পাল্লা দুখন এনেকৈ দিয়া গৈছে। আপোনালোকে এনেকৈ ড্ৰয়িং কৰিব পাৰে এই 4টা ৰুমৰ। যিহেতু ফ্ৰন্ট সাইডত স্পেচ কম থাকিলে এনেকৈ সাইডত বাৰান্দা দিয়া গৈছে। যিহেতু সাইডত বহুতখিনি জায়গা আছে সেইকাৰণে সাইডত দেখিও বাৰান্দাখন দিয়া গৈছে। আপোনালোকে এইটো ঘৰৰ ফুল ভিডিঅ' আপোনালোকে যদি চোৱা নাই চাব পাৰে। ভিডিঅ' দিয়া আছে কেনেকুৱা হৈছে আপোনালোকে প্লিজ চাই পেলাই জনাব আৰু মোৰ চেনেলটো যদি নতুনকৈ চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অল কৰিব।